নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাহীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰকেইটা আপুনি মই জনাটো খুবেই প্ৰয়োজন। এই নিউজকেইটা সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেধৰণৰ নিউজ নিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া লৈ আহিছো আপোনালোকৰ মাজত আজিৰ দিনটোৰ প্ৰথমটো খবৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ স্বাধীন ভিজিট আৰু জল জীৱন মিছন আঁচনিৰ সঠিক ৰূপায়ণক লৈ ঘণ্টা জোৰ বৈঠক আৰম্ভ হৈছিল। বিষয়া ঠিকাদাৰ প্ৰতিষ্ঠানৰ সৈতে মন্ত্ৰীগৰাকীৰ মুখামুখি বাৰ্তালাপ আৰু ইফালে জনাইছে যে প্ৰতিজন ব্যক্তিয়ে দিনে পাব 55 লিটাৰ পানী। ভয়ংকৰ বানৰ মাজতে ঘৰে ঘৰে পানী যোগানক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা। ইফালে মন কৰিব যে পৰিয়ালৰ প্ৰতিজন লোকে গড়ে 55 লিটাৰকৈ পানী লাভ কৰিব। পানী নাপালে ঠিকাদাৰৰ ওপৰত ল'ব তাৎক্ষণিক ব্যৱস্থা। আৰু জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে মই বাচি থকালৈ ঠিকে থাকিব লাগিব প্ৰতিটো পানীৰ পাইপ। এইবাৰ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ঘৰলৈ যাওঁতে পাব বাচন বৰ্তন কিনিবলৈ টকা আৰু 2000। শিবিৰত থকা প্ৰতিজন বানাক্ৰান্তই পাব চৰকাৰৰ পৰা ধন আৰু জনাইছে যে হিমন্ত চৰকাৰে ঘৰলৈ যাওঁতে বাচন বৰ্তন কিনিবলৈ টকা দিব আৰু ইফালে জনাইছে যে ঘৰলৈ যাওঁতে 2000ৰো যোগান ধৰিব চৰকাৰে। ইফালে মন কৰিব যে বান শিবিৰত এই প্ৰতিশ্ৰুতি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আৰু ইফালে জনাইছে যে জিলা উপায়ুক্তসকলে শিবিৰত প্ৰদান কৰিব এই ধন। শিবিৰত থকা প্ৰতিজন বানাক্ৰান্তই পাব চৰকাৰৰ পৰা ধন আৰু ইফালে জনাইছে যে বানপানীত হোৱা আপোনাৰ ক্ষয় ক্ষতিৰ দায়িত্ব ল'ব হিমন্ত চৰকাৰে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ পৰা পশুধন বাচন বৰ্তনলৈকে সহায় কৰিব চৰকাৰে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ইয়াৰ বাবে চৰকাৰে মুকলি কৰিব বিশেষ এটা পৰ্টেল। পৰ্টেলত আপুনি সন্মুখীন হোৱা ক্ষয় ক্ষতিৰ বিষয়ে লিখক। চৰকাৰে সকলো সহায় কৰিব বুলি ঘোষণা কৰিছে। ঘৰ ভাঙা বা অন্যান্য সা সামগ্ৰী নষ্ট হোৱাৰ ফটো আপলোড কৰক পৰ্টেলত। আৰু ইফালে হিমন্ত চৰকাৰে জনাই যে আপোনাক সহায় কৰিবলৈ সাজু হৈ আছে। এইবাৰ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। মনত ৰাখক 34খন জিলাৰ বাবে চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। ৰাজ্যবাসীৰ বাবে অসম চৰকাৰৰ বিশেষ হেল্পলাইন নম্বৰ। দুৰ্যোগৰ সময়ত ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। মনত ৰাখক আপোনাৰ জিলাখনৰ হেল্পলাইন নম্বৰ। স্বাস্থ্য সম্বন্ধীয় পৰামৰ্শ আৰু বানপানীৰ যিকোনো তথ্যৰ বাবে ফোন কৰক। 34খন জিলাৰ বাবে মুকলি কৰা হৈছে 34টা নম্বৰ। অনুগ্ৰহ কৰি মন কৰিব যে সেই 34টা নম্বৰ হৈছে 700228774006, 9394560970, Rosali 9101174117, Kolkata 9394244425, Karbi Anglong 9864194934, Karimganj 9707229055, Kokrajhar 9394900648, Lakhimpur 9365180784, Masuli 8099352310, Morigao 9101026200, Nongpari 9435129485, Nogao 9435063117, Shikohagar 9707583805, Manipur 6002873922, Dakshin Halmara 9402861492, Tinsukia 9395017536, Udalguri 9387457678, Paschim Karbi Anglong 9864165478, বিশ্বনাথ 9387796011, বঙাইগাঁও 6901787733, কাছাৰ 9394339406, চৰাইদেউ 6900879500। এই নম্বৰসমূহত আপোনালোকে বানপানীৰ সময়ত যোগাযোগ কৰিব। চিৰাং 9508799045, দৰং 9435959829, ধেমাজি 8638718109, ডিব্ৰুগড় 9395077971, ডিমা হাছাও 8099462915, গোৱালপাৰা 7099526661, গোলাঘাট 8822005506, হাইলাকান্দি 7099252972, হোজাই 6003256039, 9388
08175289223 কামৰূপ গ্ৰাম্য 9101174474 কামৰূপ মেট্ৰ 6000218910 এইবাৰ লৈ আহিছো আন এটা লজ্জাজনক খবৰ 30 টকা দিলেহে পায় বান সাহাৰ্য ইফালে নেতা মন্ত্ৰী ব্যস্ত শিৱসেনাৰ শুশ্ৰূষা বান সাহাৰ্যৰ নামত অসমত লজ্জাজনক ঘটনা দুকাপ চাউল আৰু দুকাপ দাইলৰ বাবে বানাক্ৰান্তই দিব লগা হৈছে খোজ 30 টকা গাইপতি দিলেহে পায় বান সাহাৰ্য কামপুৰত কেমেৰাত বন্দী 30 টকাকৈ খোজ লোৱা দৃশ্য চাওক কামপুৰৰ দৃশ্য কেমেৰাই মিছা কথা নকয়